হাই দোস্ত, আমি এতিয়া গৈ আছো শিৱসাগৰ। শিৱসাগৰ আমি যাবলৈ আৰম্ভ কৰিছো। এতিয়া আমাৰ ষ্টাৰ্টিং আৰম্ভ হৈছে। এতিয়া আমাৰ লগত কোন কোন গৈছে চাওক, আহক আমি ভিডিঅ'টো আৰম্ভ কৰো। এই দোস্ত চাওক, এই আমাৰ অতি মৰমৰ দাদা শৃংখলদাৰ অতি খাস। আমি শৃংখলদা বিয়ালৈ গৈ আছো আৰু দাদাই আমাৰ মেইন হয়। দাদাৰ লগত আমি উঠিছো, এতিয়া আৰম্ভ কৰিছো। তাৰপিছত আমাৰ এইটো চাওক, পিছফালে আমাৰ সদৰ আঞ্চলিকৰ ছেক্ৰেটাৰী এহছান ডাঙৰীয়া, লগতে আছে আমাৰ ইমৰান। তাৰ হেনো বহুত ঠাণ্ডা লাগিছে। পাছফালে আমাৰ এজন বহুত মৰমৰ দাদা এজন আছে, বহুত ঠাণ্ডা মাণ্ডা, বহুত ধুনীয়াকে বহি আছে। আৰু আমাৰ পাছফালে আছে আৰু এজন মানুহ, মঞ্জিত চাউল ধোৱা আঞ্চলিকৰ ছেক্ৰেটাৰী। আৰু আপোনালোকক প্ৰত্যেক বস্তুখিনি দেখুৱাম। শৃংখলা কেনেকে বিয়াখন আয়োজন কৰিছে, কোন কোন আহিছে, কোন কোন সম্বৰ্ধনা কেনেকে জনাই আছে, প্ৰত্যেক বস্তুখিনি আপোনালোকে দেখুৱাম। শেষলৈকে চাই থাকক ভিডিঅ'টো কাট নকৰাকে। বলক আমি শৃংখলা বিয়ালৈ যাওঁ। আমি এতিয়া আহি ধেমাজি পালো, ফাইনেলি ধেমাজি পালো। আমাৰ এহছান কথাটো আপোনাৰ আপুনি কিবা ক'বনে? কেনেকুৱা লাগিছে আজি বিয়াখন যে আমি গৈ আছো, আপোনাৰ মনৰ ধাৰণাটো ক'বনে কেনেকুৱা লাগিছে? গাড়ীখন লাহে লাহে গৈছে, ধুনীয়া লাগিছে, যাব পৰা নাই। আমাৰ ইয়াত ইমৰান আছে। ইমৰান, আপুনি কিবা ক'বনে? কওক। এতিয়া আমাৰ ৰাতিপুৱা হৈছে। আমি আপোনাৰ ধেমাৰ আহি পাওঁতে বহুত কষ্ট হৈছিলে, পলম হৈছে, সেইটো কাৰণে আপোনালোকক গোটেই বস্তুখিনি দেখাব নোৱাৰিলোঁ। এতিয়া চাওক, মই উঠি ধুনীয়াকৈ অকণমান ফ্ৰেছ হ'লোঁ, বাহিৰটো অকণমান শিৱসাগৰত ধুনীয়া বতাহখন মই অকণমান লৈ আহিলোঁ। এই চাওক আমাৰ এইকেইটা বন্ধু, এইটো এইফালে আমাৰ ইমৰান আছে, এইফালে আমাৰ এহছান টপা আংকুল লুকাই আছে, আৰু এইটো আমাৰ অতি মৰমৰ ককাইদেউ। আমি মাইনাকা বুলি মৰমত মাতো, কেতিয়াবা দাদা বুলি মাতি এক চৰো দি দিওঁ, কিন্তু তথাপিও বেয়া নাপায়, মানে ইমানে মৰম। হাই দোস্ত, এতিয়া আপোনালোকক আমি ভাল ভাল বস্তু দেখাম। আমি শিৱদৌল যাম, ৰংঘৰ যাম, কাৰেংঘৰ যাম, তলাতল ঘৰ যাম, বৰপুখুৰী যাম, চব দেখুৱাম। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু লগতে হাই দোস্ত, আমি এতিয়া আহি পালোঁ তলাতল ঘৰ। এতিয়া আপোনালোকক মই পূৰা দৃশ্যটো দেখুৱাম, ভাল লাগিব নিশ্চয়, বহুত ভাল লাগিব। আৰু পৰিৱেশটো বহুত ধুনীয়া, কিন্তু বাৰিষা দিনত আহিলে অকণমান ভাল লাগে, মানে গোটেই চাৰিওফালটো আপোনাৰ ধুনীয়াকৈ চফা হৈ থাকে। ভাল এটা নেচাৰ হয়, বহুত ধুনীয়া নেচাৰ হয়, আহিব নিশ্চয়, ভাল লাগিব। আহক আপোনাক ওপৰলৈকে দেখাই আছোঁ। এয়া আমি ওপৰলৈ উঠি গৈ আছোঁ। বহুত ধুনীয়া জেগা, বহুত ভাল লাগিব। আমি আহি পালোঁ। আমাৰ লগত দাদা এজন আহিছে, লগৰ দা।
নেকি এইফালে সোমালে নেকি এতিয়া আমি আহি পালোঁ জয়সাগৰ পুখুৰী গোটেই কেম্পাছটো আপোনালোকক দেখুৱাম বহুত ধুনীয়া সুন্দৰ পৰিৱেশ ইয়াত অহাৰ লগে লগে মনটো বহুত ধুনীয়া এটা ফ্ৰেছ হৈছে বহুত ধুনীয়া নেচাৰেল ইয়াত কোনো মিক্স নাই ইয়াত কোনো আপোনাৰ জলবায়ুৰ কোনো অসুবিধা নাই পৰিৱেশটো বহুত সুন্দৰ পৰিৱেশ শান্তি শৃংখলা বহুত ধুনীয়াকৈ আছে ইয়াত একো নকয় নি আপুনি ৰাজীৱ দা শৃংখলা বিয়া খাব আহিছে আপোনাক কেনেকুৱা লাগিছে বিয়া খাই যথেষ্ট আনন্দিত ৰাতিপুৱাই ওলালোঁ শৃংখলা বিয়া বুলি আৰু আনন্দ কৰিছোঁ খানা পিনা বহুত দাদা আপুনি কি ক'ব কেনেকুৱা লাগিছে আহি সকলো কাম বন এৰি লখিমপুৰৰ পৰা আজি ৰাতিপুৱাই পালোহি আমাৰ সকলোৰে মৰমৰ আমি কেন্দ্ৰীয় সমিতিত একেলগে কাম কৰি যোৱা আমাৰ সতীৰ্থ সৈনিক শৃংখলৰ বিয়া শৃংখলৰ বৈবাহিক জীৱনলৈ এই সুযোগতে তোমাৰ জৰিয়তে আমি শুভকামনা জনাইছোঁ অনাগত দিনত তেওঁ সাংসাৰিক জীৱনৰ লগতে সামাজিক জীৱনতো যাতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰে তাৰে কামনা কৰিলোঁ বহুত ধুনীয়া ঠিক আছে আৰু এইটো